যোৱা বিগত বহুদিন ধৰি BTCত যে অসমীয়া ভাষাটো যে সম্পূৰ্ণভাৱে যে একপক্ষীয়ভাৱে লৈ কিনে আমাক এটা সাংঘাতিকভাৱে ডিপ্ৰাইভ কৰি আছে, ইয়াৰ বাস্তৱিক প্ৰমাণ এনেকুৱা ধৰণৰ। যোৱা কিছুদিন আগতে সদৌ অসম ছাত্ৰ সন্থাৰ আৰু অৱৰো সুৰক্ষাৰ বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰাৰ পিছত BTCৰ সচিবালয় গেটত বড়ো ভাষাটোৰ লগতে অসমীয়া ভাষাটো সন্নিৱিষ্ট কৰাৰ কাৰণে যি এক আলোচনা মৰ্মে যিটো সিদ্ধান্ত হৈছিল, তাত গৈ কিনে অসমীয়া ভাষাটো বেনাৰখনত ঠিকেই দেই অসমীয়া ভাষা সন্নিৱিষ্ট হ'ল, কিন্তু আজিও কিন্তু আমাৰ বিভিন্ন বিভাগত যিবিলাক বেনাৰ যিবিলাক দিয়া হৈছে সেইবিলাক কোনো ধৰণৰ অসমীয়া ভাষাটো সন্নিৱিষ্ট হোৱা নাই। ইয়ে যদি প্ৰতিবন্ধ নকৰে, কেৱল মাত্ৰ কেতিয়াবা কাৰণে এই ভাষাটোৰ কাৰণে প্ৰতিবাদ কৰাৰ বিনিময়ত ক'ৰবাত দুই এখন বেনাৰ আমাৰ অসমীয়া ভাষাটো সন্নিৱিষ্ট কৰিয়ে এই প্ৰমোদ বড়োৰ নেতৃত্বাধীন ইউপিএফ চৰকাৰে দায়িত্ব সামৰিছে। আজি এই সাংবাদিক দ্বাৰা এটা কথা স্পষ্ট কৰিব প্ৰমোদ বড়ো ডাঙৰীয়াক যে কেৱল মাত্ৰ প্ৰতিবাদ কৰিলে এটা ডিপাৰ্টমেণ্টৰ ভাষাবিলাক আপুনি চেঞ্জ কৰি কিছু সময়ৰ কাৰণে দি যি আমাৰ অসমীয়া ভাষাটোক আপোনালোকে যে হে প্ৰতিপন্ন কৰি এটা সাংঘাতিক পৰিৱেশ সৃষ্টি কৰিছে, ইয়াৰ বাস্তৱিক চৰিত্ৰটো আচলতে আপোনাৰ কি? যে আমি প্ৰতিবাদ কৰাৰ বিনিময়ত BTC সচিবালয় গেটত তাত অসমীয়া ভাষা সন্নিৱিষ্ট কৰি আপোনাৰ BTCত এই অসমীয়া ভাষাটো সন্নিৱিষ্ট বা অসমীয়া ভাষাটোক আপুনি নিক্ষেপ কৰাকৈ পৰিকল্পনা আছে নেকি? এতিয়াও সময় আছে যে যদিহে সম অধিকাৰ সমবিকাশ যদি জাতি জনগোষ্ঠী সকলো লগত লৈ কেনে যদি এই বিটিআৰখন যদি সকলো চলাব খোজে, নিশ্চিতভাৱে বড়ো ভাষাৰ লগতে অসমীয়া ভাষাটো ইংলিছ ভাষাটো আপোনালোকে সন্নিৱিষ্ট কৰক। কাৰণ কেৱল প্ৰতিবাদ কৰাৰ লগে লগে এই বেনাৰবিলাকত কেৱল দুই এখন বেনাৰ আপুনি বেনাৰ চেঞ্জ কৰাই কিন্তু দায়িত্ব সামৰিব নোৱাৰে। এনেকৈ স্পষ্ট কৰক অৱৰো সুৰক্ষা সমিতি আগতে কৈছোঁ, এতিয়াও কৈছোঁ, যেতিয়ালৈকে BTCৰ সম্পূৰ্ণ সকলো বিভাগত অসমীয়া ভাষাটো বড়ো ভাষাৰ লগত অসমীয়া ভাষাটো সন্নিৱিষ্ট নহ'ব, কিন্তু কোনো চৰকাৰে কিন্তু ইয়াৰ পৰা ৰেহাই নাপাব। কাৰণ কিয় আমি আমাৰ অধিকাৰ আই অসমীয়াৰ এই আমাৰ মাতৃত্ব যিটো মাদাৰ টং বুলি কয়, এই ভাষাটো আপোনালোকে পৰিহাৰ কৰি বেলেগ ভাষা প্ৰতিবন্ধ কৰিব, ইয়াক কিন্তু বাস্তৱ সত্য কথা। লক্ষণীয় কথা যে আজি বাস্কেল ব্লকৰ সন্মুখত জল জীৱনৰ এই যিটো আঁচনি যিটো বেনাৰ কমাইছে, তাত আপোনালোকে কেৱল বড়ো ভাষাটো সন্নিৱিষ্ট কৰিছে। ইয়াত কেৱল বড়ো জনগোষ্ঠী, আদিবাসী বা বিভিন্ন জাতি জনগোষ্ঠী আমাৰ বসবাস কৰে, এই মানুহখিনিয়ে সম্পূৰ্ণ কথাকে জনাৰ অধিকাৰ নাই নেকি? সেইকাৰণে আজি এই ব্লকৰ পৰা জিলা ব্লকক স্পষ্ট কৰিব কৈছোঁ, যেতিয়ালৈকে অন্ততঃ BTCৰ প্ৰত্যেকটা বিভাগত অসমীয়া ভাষাটো সন্নিৱিষ্ট নহ'ব, কিন্তু অনগতশীল সাংঘাতিক জনগঠনিমূলক এটা সাংঘাতিক এই ৰাস্তাৰ পৰা সাংঘাতিক প্ৰতিবাদ সাব্যস্ত হ'ব। সেই প্ৰমোদ বড়োৱে স্পষ্ট কৰিব কৈছোঁ, কেৱল মাত্ৰ এই এটা ভাষাক সুনিশ্চিত কৰি বাকীবিলাক ভাষাক ন্যায় প্ৰতিপন্ন কৰাৰ ক্ষেত্ৰত যি এক পলিটিকেল কনস্পিৰেচি, ইয়াক কিন্তু মানি লোৱা নহ'ব অনতিপলমে। আৰু জল জীৱন বিভাগৰো মই এক্সিকিউটিভ ইঞ্জিনিয়াৰ ভৱেন স্বৰ্গী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, 24 ঘণ্টাৰ ভিতৰত যদি ইয়াত যদি বড়ো ভাষাৰ লগত যদি অসমীয়া ভাষাটো সন্নিৱিষ্ট নহয়, এই বেনাৰখনৰ বিৰুদ্ধে জনজাগৰণ সৃষ্টি ব্লকত কিন্তু এই জিলা ব্লকত ঘেৰা প্ৰতিবাদ হ'ব অৱৰো সুৰক্ষা সমিতি স্পষ্ট কৰিব। সেইকাৰণে প্ৰমোদ ডাঙৰীয়াক স্পষ্ট কৰিব খোজোঁ যে প্ৰত্যেকটা ডিপাৰ্টমেণ্টত অনতিপলমে 7 দিনৰ ভিতৰত প্ৰত্যেকটা ডিপাৰ্টমেণ্টত বড়ো ভাষাৰ লগত অসমীয়া ভাষাটো আৰু ইংলিছ ভাষাটো এছ'চিয়েট লেংগুৱেজত আপোনালোকে লিখাৰ কাৰণে নটিফিকেশ্যন জাৰি কৰক, অন্যথা কিন্তু প্ৰত্যেকটা ডিপাৰ্টমেণ্ট কেৱল ওদালগুৰি বা কোকৰাঝাৰ চিৰাং কোকৰাঝাৰ কিন্তু ইয়াৰ সাংঘাতিক প্ৰতিবাদ কিন্তু হ'ব ইয়াতে। इन्डिपेन्डेन्स डे स्पेशल अफार लाबोदों सेरफांगुरियाव थानाय फुंखा इन्टारप्राइज बाजाज श'रुमा। बाजाज बाइक सालायनो मोजां मोनग्रा सुबुंफोरनि थाखाय गाहाम खौरां। क'क्राझार जिल्लानि सेरफांगुरियाव थानाय फुंखा इन्टारप्राइज बाजाज श'रुमा होगासिनो दं 31 आगस्तसिम इन्डिपेन्डेन्स डे स्पेशल अफारनि एक्सेन्ज। बाइक बायगिरि बिथांमोना इसेल' बिबांनि रां होग्रोनानै प्लेटिनानि मडेल, बाजाज सिटीनि मडेल आरो पालसार 125नि गासैबो मडेलनि बाइकखौ RC आरो इन्सुरेन्स लाफानानै 10,999 रां बेसेनावनो लवेस्ट डाउन पेमेन्ट होनानै बाइक लानो हागोन आरो 1,000 रां होग्रोनानै गोसोबायदि बाइकखौ आवग्रिनानै दोननो हागोन। सेरफांगुरि फुंखा इन्टारप्राइज बाजाज श'रुमजों लोगोसे सराइबिल फुंखा इन्टारप्राइज बाजाज श'रुमावबो बाइक बायगिरि बिथांमोना खुंफुंजानाय इन्डिपेन्डेन्स डे स्पेशल अफार लोगोसे एक्सेन्जआव फैनानै नोंथांमोननि बाजाजनि बाइकखौ लांफैनो हागोन। सेरफांगुरि फुंखा इन्टारप्राइज बाजाज श'रुमा नोंथांमोननो लोगोसे मोजां अफारबो लाबोदों। बेफोरनो जाबाय 5 लिटार पेट्रल फ्रि, गंसे हेलमेट फ्रि, केस होनानै बाइक बायगिरिफोरनो 1,000 रां केसबेक हरफिननाय जागोन। आबुङै मिथिबावनो थाखाय 9395303476 9101547892 जानबुं नम्बराव खौरां लाहरनो हागोन।